তুলসী গছ সকলোৰে ঘৰত থাকে। তুলসী গছৰ ওচৰত কৰা কিছুমান নীতি নিয়ম আজি এই বিষয়তে কথা পাতিম। সকলোকে স্বাগতম জনাইছোঁ অন্তৰংগ আলাপৰ অন্য এটি বিশেষ ভিডিঅ'লৈ। আজি মই মোৰ নিজৰ টেবুলত বহি লৈছোঁ যে আমি আৰ্থিকভাৱে টনকিয়াল হ'বৰ কাৰণে সকলো লোকে বিচাৰোঁ যে লক্ষ্মী মাৰ কৃপা দৃষ্টি আমাৰ সকলোৰে ওপৰত পৰাটো আমি বিচাৰোঁ। তাৰ লগতে আমি বিভিন্ন সময়ত বিভিন্ন ঠাইত আচলতে এক্সেছৰ ক্লাছ দিবলৈ যাওঁ, বাস্তু ভিজিট কৰিবলৈ যাওঁ, নিউমাৰলজি চাওঁ, এষ্ট্ৰলজি চাওঁ, এই সকলোখিনি বস্তু আচলতে আমি কৰোঁ। গতিকে বৰ্তমান সময়ত এক্সেছৰ খুবেই ক্লাছ মোৰ চলি আছে আৰু এই ক্লাছসমূহৰ ফাইদা আপোনালোকে গম পাইছে যে এক্সেছৰ লগত জড়িত হোৱাৰ পিছৰে পৰা মই মোৰ জীৱনটো খুবেই পৰিৱৰ্তন কৰিব পাৰিছোঁ। এই নিয়মখিনি আচলতে নিজৰ লগত কৰাৰ কাৰণে আপোনালোকক ক'ব পাৰিছোঁ। আগন্তুক দিনত আমি গৈ আছোঁ বিভিন্ন ঠাইত এক্সেছৰ ক্লাছ দিবৰ কাৰণে। 18 জানুৱাৰীত আমি ডিব্ৰুগড়লৈ গৈ আছোঁ এক্সেছ পাৰ্চৰ ক্লাছ দিবৰ কাৰণে। 19 তাৰিখে আমি গৈ আছোঁ তিনিচুকীয়া, 20 তাৰিখে গৈ আছোঁ আমি শিৱসাগৰ আৰু 21 তাৰিখে গৈ আছোঁ আমি যোৰহাটলৈ এক্সেছ পাৰ্চৰ ক্লাছৰ ছেশ্যনছ দিবৰ কাৰণে। আৰু যদি আপোনালোকে আমাৰ ওচৰতে ক্লাছ কৰিম বুলি ভাবিছে তেতিয়াহ'লে ৰেজিষ্ট্ৰেশ্যন চলি আছে, ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব পাৰে। মই ভাবোঁ যে এই সময়টো হৈছে সুবৰ্ণ সুযোগ। এই সুযোগতে যদি আপোনালোকে আপোনাৰ জীৱনৰ কেইটামান মুহূৰ্ত আচলতে ইনভেষ্ট কৰে, সঠিক সময়ত সঠিক এটা সিদ্ধান্ত লয়, মই ভাবোঁ যে আপোনালোকৰ সপোনবিলাক ফুলফিল হ'ব। আৰু আমি কৰি থকা দৈনন্দিন জীৱনত যিবিলাক ভুল, সেই ভুলবিলাক আমি শুধৰাবলৈ এটা সুবিধা পাইছোঁ। গতিকে সেই ভুলে যাতে আপোনালোকক কেতিয়াও হেঙাৰ হৈ থাকিব নোৱাৰে, জীৱনটো আগুৱাই যোৱাৰ ক্ষেত্ৰত আপোনালোকৰ সহায় হ'ব। গতিকে আপোনালোকে জীৱনৰ অকণমান সময়, মোটামুটি 4-5 ঘণ্টা আপোনালোকে সময় অকণমান দিবলৈ যত্ন কৰক। এক্সেছৰ দৰে খুব সুন্দৰ এটা মডেলিটি আপোনালোকে একচেপ্ট কৰক। আৰু এই এক্সেছৰ ক্লাছৰ লগত মোৰ আকৰ্ষণীয় উপহাৰ আছে আপোনালোকলৈ। আপোনালোকে এক্সেছৰ যদি ফাৰ্ষ্ট ক্লাছ কৰে তেতিয়াহ'লে মোৰ ওচৰতে আপোনালোকে মানি মেনিফেষ্টেশ্যন ৱৰ্কশ্বপটো আপোনালোকে পাই যাব। মানি মেনিফেষ্টেশ্যন ক্লাছটো তাৰ লগতে মানি অইল বনাবলৈ শিকিব পাৰিব। দ্বিতীয়তে ব্লেক মেজিক ৰিমুভেল ক্লাছটো পাব। তৃতীয়তে চুইচ ৱৰ্ডৰ ক্লাছটো ফ্ৰী পাব। আৰু ৰিচেণ্টলি মই এটা কথা ভাবি আছোঁ যে মই এটা ফ্ৰী হিলিং ছেশ্যন দিবলৈ গৈ আছোঁ। আপোনালোকে যদি জইন কৰিব বিচাৰে তেনেহ'লে মোৰ হোৱাটছআপ নাম্বাৰ আছে, কমিউনিটি গ্ৰুপত আপোনালোকে এড হ'ব পাৰিব। স্ক্ৰীণত নাম্বাৰ দিয়া আছে, স্ক্ৰীণৰ পৰা নাম্বাৰটো নোট ডাউন কৰি ল'ব পাৰিব। মই ভাবোঁ যে আপোনালোকৰ ভাল হ'ব। গতিকে আপোনাৰ সময়খিনি অকণমান ইনভেষ্ট কৰক। আৰু পইচাটো ডাঙৰ কথা নহয়, পইচা সদায় আহিব, সদায় যাব। আগমুহূৰ্তত আমি পাতিছোঁৱেই যে মা লক্ষ্মী চঞ্চলা হয়, আজি আছে কালি নাই, তেখেত একেটা স্থানত থাকিব নোৱাৰে। গতিকে যিখিনি টাইমতে আপুনি সঠিক সিদ্ধান্ত এটা ল'ম বুলি ভাবিছে তেতিয়াহ'লে এই দিনটো যদি আপুনি বা এই ভিডিঅ'টো যদি চাই আছে, আপোনাৰ জীৱনৰ শ্ৰেষ্ঠতম সময় বুলি মই ভাবোঁ। এই সময়খিনিতে আপোনালোকে এই অপৰচুনিটিটো একচেপ্ট কৰক। সদায় আপোনালোকৰ জীৱনবিলাক টনকিয়াল হ'ব। গতিকে সন্ধিয়াৰ সময়ত কৰা কিছুমান নিয়ম, যিবিলাক নিয়ম হয়তো কিছু লোকে ভুল কৰি আছে, যাৰ বাবে লক্ষ্মী মাৰ কৃপা দৃষ্টি খুব কমকৈ পৰে। বিশেষকৈ আমি চাবলৈ গ'লে যে লক্ষ্মী মা সন্তুষ্ট কৰিবৰ কাৰণে আমি প্ৰাচীন কালৰ পৰা আচলতে বিভিন্ন ধৰণৰ স্তুতি হওক বা প্ৰাৰ্থনা বা কিছু নীতি নিয়ম চলি আহিছে। লক্ষ্মী মাক সন্তুষ্ট কৰিবলৈ খুবেই ভাল আৰু যথেষ্ট টাফো হয়। কিয়নো লক্ষ্মী মা হৈছে অকণমান চঞ্চলা হয়, তেখেত একে ঠাইত থাকিব নোৱাৰে আৰু বিশেষকৈ স্বচ্ছ জেগাতহে তেখেত থাকে, স্বচ্ছ আৰু নিকা জেগাতহে তেখেত থাকিব পাৰে। মানে তেখেতৰ উশাহ লোৱাত বহুত বেছি কষ্ট হয় যদি সেই স্থান ঘৰ এখনৰ আচলতে ভিতৰত লেতেৰা আৱৰ্জনা যদি থাকে, তেতিয়াহ'লে কি হয়, লক্ষ্মী মায়ে উশাহ লোৱাত বহুত বেছি কষ্ট পায়। এতিয়া ঘৰ এখনৰ উত্তৰ পূব কোণটো আমি সকলোৱে জানো যে ঈশান কোণ হয়। আপোনালোকে বিভিন্ন সময়ত ছ'চিয়েল মিডিয়াত, সামাজিক মাধ্যমত দেখি আহিছে যে উত্তৰ কোণটো ঈশান কোণ হয়, ডাইৰেক্ট আমি ডিভাইনৰ লগত কানেক্ট কৰিব পাৰোঁ। সেই কথাটোৰ কাৰণে উত্তৰ পূব কোণটো আমাৰ সদায় পৰিষ্কাৰ স্বচ্ছ হোৱাটো খুবেই জৰুৰী হয়। গতিকে এতিয়া প্ৰত্যেকৰ ঘৰত তুলসী গছ আছে, কিন্তু মূল কথাটোলৈ আহোঁ যে তুলসী গছ যিকোনো স্থানত থকাটো শুভ নহয়। ঘৰ এখনৰ উত্তৰ পূব কৰ্ণাৰতহে, বাহিৰত আচলতে ঘৰৰ বাহিৰত তুলসী পুলি থকাটো শুভ লক্ষণ বা শুভ হয়। তুলসী গছজোপা ক'লা হ'ব লাগে, ক'লা তুলসী হ'ব লাগে, তেতিয়াহে শুভ হয়। আৰু যদিও কাৰো ঘৰত আচলতে উত্তৰ পূব কৰ্ণাৰত নাই, শুক্লপক্ষৰ শুক্ৰবাৰৰ দিন এজোপা তুলসী গছ আপোনালোকে ক'লা তুলসী উত্তৰ পূব কোণত
ৰুব পাৰে উত্তৰ আৰু পূবৰ যোনটো মাজৰ অংশ চুকটোত তাত আপোনালোকে ৰুব পাৰে কিন্তু তাতে মাটিৰ প্ৰলেপ দি পিনিহে আপোনালোকে ৰুব তাৰ পিছত যেতিয়া আপোনালোকে চাকি দিব আপোনালোকেতো ঘৰখন সদায় পৰিষ্কাৰ কৰি ৰাখে সদায় পধূলি বাট সাৰে চোতাল সাৰি পুচি চাফা কৰি লয় ঠিক তেনেকে উত্তৰ পূব কোণটো তুলসীৰ তলত আচলতে আপোনালোকে সদায় সন্ধিয়া হোৱাৰ আগে আগে চাফ চিকুণ কৰি লাইট ঘৰৰ লাইট আদি জ্বলোৱাৰ আগে আগে তুলসীৰ তলত আপোনালোকে চাকি দিব লাগিব চাকি গছ কিন্তু পিতলৰ চাকি হ'ব লাগিব তাতে মাটি চাকি ৰাখিলে নহ'ব মাটিৰ চাকিটো শুভ নহয় কাৰণ উত্তৰ পূব কৰ্ণাৰত যেতিয়া আপোনালোকে চাকি গছ দিব সেই কোণটো হৈছে ৱাটাৰ কোণ পানীৰ কোণ হয় অগ্নি কোণ নহয় বহু দেৰিলৈকে চাকি গছ জ্বলি থকাটো শুভ নহয় বিশেষকৈ মাটি চাকিটো শুভ নহয় মাটি চাকি মাটিৰ এলিমেণ্টৰ লগত আৰ্থ এলিমেণ্টৰ লগত জড়িত যিহেতু তাতে পিতলৰ চাকি হ'ব লাগিব আৰু বিশুদ্ধ ঘি চাকি হ'ব লাগিব মানে ঘি হ'ব লাগিব তাতে মিঠাতেল বহুতে ব্যৱহাৰ কৰা দেখা যায় কিন্তু মিঠাতেল হ'লে নহ'ব কিয়নো শনি দেৱতাক পূজা কৰাৰ ক্ষেত্ৰতহে আমাৰ মিঠাতেলটো খুব প্ৰয়োজন হয় আমাৰ দেৱ দেৱীৰ ওচৰত আমি আচলতে বিশুদ্ধ গৰুৰ ঘিহে আমি ব্যৱহাৰ কৰাটো উচিত সেই কথাটোৰ কাৰণে পিতলৰ চাকি গছত আপোনালোকে গৰু ঘি ব্যৱহাৰ কৰিহে তুলসী তলত চাকি গছ জ্বলাব দ্বিতীয়তে সেই চাকি গছ আপুনি আজি জ্বলাই কালি এৰি দিলে নহ'ব সদায় জ্বলাব লাগিব আৰু টাইম এটা নিৰ্ধাৰিত টাইম হ'ব লাগিব যে আজি আপুনি 5টা বজাত জ্বলাইছে কালিও 5টা বজাতে জ্বলাব লাগিব মহিলাসকল অসুবিধা হোৱাৰ মানে 7 দিনলৈকে কিন্তু তুলসী তলত চাকি জ্বলাব নোৱাৰিব তেতিয়া আপোনাৰ সেই দায়িত্বটো আপোনাৰ ল'ৰা ছোৱালী বা আপোনাৰ হাজবেণ্ডক আপুনি দিব পাৰে সেই স্থানত প্ৰত্যেক দিনাই জ্বলাব লাগিব কিন্তু দেওবাৰৰ দিনত আপোনালোকে জ্বলাব নোৱাৰিব আৰু যেতিয়া আপোনালোকে সদায় পৰিষ্কাৰ কৰি ৰাখিব তেতিয়া আপোনালোকৰ আৰ্থিক অৱস্থা মানে টনকিয়াল হ'ব লক্ষ্মী মা তেতিয়া সন্তুষ্ট হ'ব ঘৰখনত সন্ধিয়াৰ সময়খিনিত কেতিয়াও মানুহ শুই থাকিব নালাগে সেই সময়ত একো বস্তু খাব নালাগে তৰ্ক বিতৰ্কত লিপ্ত হ'ব নালাগে কিয়নো লক্ষ্মী মা সেই সময়খিনিত সন্ধিয়াৰ সময়খিনিত প্ৰত্যেকৰ ঘৰলৈ আহে তেওঁৰ আগমন হয় গতিকে তেখেতে যেতিয়া প্ৰৱেশ কৰিব আপোনাৰ ঘৰত তুলসী তলৰ সেই চাকি গছ দেখি তেওঁ খুব মানে আকৰ্ষিত হয় আৰু থাকি যায় গতিকে লক্ষ্মী মাক সন্তুষ্ট কৰিবলৈ হ'লে এই নিয়মখিনি আপোনালোকে পালিব লাগিব এই নিয়মখিনি কৰিলে আপোনালোকৰ আৰ্থিক অৱস্থা টনকিয়াল হ'ব আৰু সদায় এই স্থানটো সদায় শুদ্ধ কৰি ৰাখিব বা ঘৰখনত কেতিয়াও হাই কণ্ডল কাজিয়া আপোনালোকে নালাগিব বিশেষকৈ সন্ধিয়া সময়খিনিত সন্ধিয়া কৰা এইখিনি নিয়মে আপোনালোকক মা কৃপা দৃষ্টি পৰিব আপোনালোকৰ ওপৰত মা কৃপা দৃষ্টি সকলোৰে জীৱনত লাগে গতিকে আপোনালোকে এইখিনি কাম কৰিবলৈ যত্ন কৰিব কেতিয়াও আপোনালোকৰ আৰ্থিক অৱস্থা মানে অচল নহয় আৰু এনে ধৰণৰ টিপছখিনি পাই থাকিবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে আপোনাৰ লগতে আন এজন যাতে উপকৃত হয় তাৰ কাৰণে আপোনালোকে মোৰ ভিডিঅ'টো ভাগ বতৰা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰিব কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব যাতে আগন্তুক ভিডিঅ'বিলাক আপোনালোকে অহাৰ লগে লগে চাবলৈ পায় ধন্যবাদ